গুড মৰ্ণিং এভৰিৱান, আশা কৰোঁ সকলোৰে ভালটো বৰ্তমান মোৰো ভাল। তো এইফালে চাওকচোন, সেউজীয়াখিনি ইমান যে ধুনীয়া লাগিছে, ৰাতিপুৱা সময়ত বৰ ভাল লাগে চাই। তো আজিৰ দিনটো এটা মোৰ বাবে বৰ বিশেষ দিন। কিয় বিশেষ সেইটো মই পিছত ক'ম। এতিয়া এইফালে চাওক, মোৰ মৰমৰ মানুহজনে কুচিয়া ঠিক কৰি আছে আৰু মই কুচিয়া ঠিক কৰা চাই আছোঁ কেনেকৈ ঠিক কৰে। তাৰপিছত তেওঁক চাই আহি এইফালে খালোঁ মই একাপ চাহ খাই ল'লোঁ আৰু এইফালে তেওঁ কুচিয়া কাটিছে আৰু মই ছাইডত বহি চাই আছোঁ। এতিয়া আপোনালোকেও চাই থাকক। তো এতিয়া ভাবিছে আপোনালোকে মই কিয় এনেকৈ আছোঁ। তো মই যেতিয়া নেকি আপোনালোকক কৈছিলোঁ আজি মোৰ বাবে এটা বিশেষ দিন, সেই বিশেষ দিনটোৰ কাৰণে মই এনেকৈ ধুনীয়াকৈ ওলাই লৈছোঁ। মানে মই এটা নতুনকৈ কাম জইন কৰিছোঁ আজি আৰু মোৰ ডিউটিৰ প্ৰথম দিন, সেইটো কাৰণে মানে মোৰ মনটো বহুত ভাল লাগি আছে। আৰু ওলাই মেলি যেতিয়া হ'ল চালোঁ নখকেইটা লেতেৰা হৈ আছে আৰু সেইকাৰণে মোৰ মৰমৰ মানুহজনক মোৰ নখকেইটা কাটি দিব ক'লোঁ। তো এইফালে মোক অলপমান আগবঢ়াই দিব হৈছে, যিহেতু মই বোৱাৰীৰ মানুহ। ঘৰখনৰ সকলোৱে ছাপোৰ্ট কৰিছে যদিও অলপমান ভয়ো লাগিছে, ভালো লাগিছে। সেইবাবে ক'লোঁ যে মই অকলে নাযাওঁ, মোক অলপ আগবঢ়াই দিয়া। তো এইফালে মোক থ'বলৈ আহি তেওঁ ৰখি আছে। তাৰপিছত আৰু আমি এতিয়া গাড়ীলৈ ৰখি আছোঁ। এইফালে গাড়ী পাই যাবহি এতিয়া। সেয়া গাড়ী আৰু এইফালে পালোহি মই অফিচ। এতিয়া মই কাম কৰি লওঁ। এতিয়া অফিচৰ পৰা ওলাই আহি খালোঁ মই একাপ গাখীৰ চাহ আৰু এটা চিংৰা। তাৰপিছত আজি যিহেতু মোৰ প্ৰথম দিন আছিলে, সেইটো বাবে মই আজি অলপ সোনকালে আহিলোঁ। আৰু এইফালে আহি থাকোঁতে বাটতে ছাগলী পোৱালি দুটামান দেখিলোঁ, সিহঁতকো ভিডিঅ'ত উলিয়াই ল'লোঁ। আৰু আজিলৈ ভিডিঅ'টো বাই বাই, কাইলৈ আকৌ লগ পাম।